Assalamualaikum warahmatullahi wabarakatuh. Ya আমি আছো মৰিগাঁও জিলাৰ মৰিগাঁওস্থিত মছজিদে নূৰ মছজিদত। মছজিদখন সৰু, ইমান ডাঙৰ নহয়। এইফালেদি মূল প্ৰৱেশ দ্বাৰ। আৰু আজি এইখন মছজিদৰে ইমাম সাহাবক এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা দেখা পাইছোঁ। আমি পোনে পোনে তেওঁৰ ওচৰ চাপিছোঁ। এয়া দেখিছোঁ তেওঁ আজি ভাটিবেলা আবেলি সময়ত এজোপা গছ ইয়াত ৰুই আছে। আৰু গছ ৰোৱাটো, গছ পুলি ৰোপণ কৰাটো এটা সুন্নত কাম আৰু প্ৰকৃতি পৰিৱেশৰ কাৰণে বহুত লাগতিয়াল। আমি তেখেতক সহায় কৰিছোঁ। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। এয়া হুৱাতেৰে লগাইছোঁ, অকণ মাটি দি দিছোঁ। এতিয়া কেমেৰাত আপোনালোকে দেখিবলৈ পাইছে নূৰ মছজিদৰ ইমাম জনাব মৌলানা হাছানুল্লাহ চাহাবে এজোপা গছ সকলোৰে উপকাৰৰ কাৰণে লগাইছে। আমি কামনা কৰোঁ এই গছজোপাই সকলোকে এটা সময়ত ছাঁ দিয়ক, শীতল কৰক সকলোৰে দেহ মন, আৰু মছজিদখনকো শীতল কৰি ৰাখক। এনেকুৱা পদক্ষেপ সকলোৱে গ্ৰহণ কৰিব লাগে। আচলতে প্ৰতিখন ধৰ্মানুষ্ঠান, মছজিদেই হওক মন্দিৰেই হওক, এইসমূহত গছপুলি বা বৃক্ষ এইবোৰ ৰোপণ কৰিব লাগে, যাতে ধৰ্মপৰায়ণ ব্যক্তিসকল বা ভক্তপ্ৰাণ সমাজে প্ৰাকৃতিকভাৱেও সুস্থতা অনুভৱ কৰিব পাৰে, অকল আধ্যাত্মিকভাৱেই নহয়। আৰু এই মুহূৰ্তত শীতল বতাহ বলিছে। আৰু আবেলি সময়ত দেখিছোঁ তেওঁ মছজিদ চৌহদত এই গছপুলি আজি ৰোপণ কৰিছে। এই চকতে এই ভিডিঅ'টো চাই থকা সকলো মছজিদ, মন্দিৰ বা গীৰ্জা বা অন্যান্য ধৰ্ম অনুষ্ঠানৰ বিষয়ববীসকল বা সদস্যসকলে বা ধৰ্মপ্ৰাণ ব্যক্তিসকলে নিজ নিজ ধৰ্মীয় অনুষ্ঠানসমূহত এনেকুৱা ধৰণৰ গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে, এই কামনা আমি কৰিছোঁ। ৰোপণ কাৰ্য সম্পন্ন হ'ল। আমি অকণ জনাবৰ সৈতে সহযোগ কৰিলোঁ। আৰু এয়া আপোনালোকে চাব পাৰিছে মছজিদ চৌহদ, মৰিগাঁও জিলাৰ মৰাবাৰী কলেজ ৰোডৰ সমীপতে এইখন মছজিদ অৱস্থিত। আপোনালোকে আহিলে কেতিয়াবা এই মছজিদৰ উন্নতিকল্পে দান বৰঙণিৰ লগতে সুপৰামৰ্শ আগবঢ়াব বুলি আশা কৰিলোঁ। এই মছজিদখনৰ লগতে আছে মৰাবাৰী মাধ্যমিক বিদ্যালয়, মৰাবাৰী ছেকেণ্ডেৰী স্কুল, আৰু মছজিদখনৰ উত্তৰ দিশে আছে মৰাবাৰী FRU হস্পিটাল। গতিকে লোকেশ্যনটো ভাল, আপোনালোকে কেতিয়াবা আহিলে চাব পাৰিব আৰু হয়তো আমাকো লগ পাব পাৰে। এয়া চাওক, অকণ পানী দিছে। হয়, এতিয়া আপডাল কৰিব লাগিব। অকল গছ ৰুলেই নহ'ব, গছৰ যত্ন ল'লেহে ই ডাঙৰ দীঘল হৈ পৰিব। এইখিনি সুন্দৰ মুহূৰ্তত এটি পংক্তি মনলৈ আহিছে, গছে আমাৰ প্ৰাণ, গছে আমাৰ প্ৰাণ, গছে দিয়ে অম্লজান। গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে মানুহ থাকিব, সেউজী ধৰণী ধুনীয়া হৈ ৰ'ব। এই ছুটি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।
আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আপোনালোকক অন্য এটা ভিডিঅ'ত আমি লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ